हेलो गाइस আমি পথাৰলৈ আজি আহিছোঁ ঘূৰিবলৈ বুলি আৰু এফালে বৌ আৰু ভণ্টি গৈ আছে এফালে দোকানত চাহ খাবলৈ কিবা এটা ল'ব লৈছে এয়া দুইজনী টিকলিককৈ গৈ আছে আৰু এইটো আমাৰ ষ্টেচনটো আমি ষ্টেচন পাৰ হৈ যাব লাগে পথাৰলৈ এইটো ষ্টেচনটো আৰু এতিয়া ইয়াত দলং এখন আছে দলংখন পাৰ হৈ যাব লাগিব এতিয়া চাওক কিমান ধুনীয়াকৈ কঠীয়া পাৰি থৈ দিয়া আছে গোটেই সেউজীয়া হৈ আছে পৰিৱেশ কিমান মানে ভাল লগা নহয় পথাৰৰ লাগিছে ইমান গোটেই গ্ৰীণ হৈছে এতিয়া আমি পথাৰত পালোঁগৈ এইটো পথাৰ এতিয়া ৰুম আৰু বাই বাই এইফালে মই ৰোৱা আৰম্ভ কৰি দিছোঁ আৰু গাইছক এইখিনি আমি ৰুলোঁ অলৰেডি তাৰপিছত এতিয়া আৰু এইখিনি অলপ আছে এইখিনি ৰুই তাৰপিছত ঘৰলৈ যাম আৰু বতৰটো কি ধুনীয়া ইমান মানে ৰ'দো নাই আৰু বৰষুণ হৈছে অলপ চলপ মানে এতিয়া বাৰু বৰ্তমান বৰষুণ দিয়া নাই মানে বহুত ধুনীয়া পৰিৱেশ মানে ৰুই বহুত ভাল লাগিছে